হয়নি মই আহিলো দে যোৱা যোৱা মই একেইতে বহি তামোল খুন্দি আছো বাহিৰতে আছো স্কুল নুখুলিলেও হ'ব পিন্ধিয়ে ভিন্দ আছে নেকি আকৌ ভিন্দ আছে যদি তুল এখনকে আনক তুলতে বহো নহলে নাই ওলাই গ'ল বিনিয়ে আপুনি যে বোৱাৰী অনাৰ দিনাখনিৰ পৰা ঘৰৰ পৰা নোলোৱাই হ'ল যে কেনেকেনো যাবি ছোৱালী অনাৰ পৰা আলহী এইবোৰ এতিয়া আজি লক্ষেশ্বৰী বুলি তাই আহিছিলে নেযায় হয় দিয়ক তাই বহিবলৈ পালে নুঠেই আৰু কাম বন নাইকিয়া মানুহ আৰু আহিলে ওলাই আহিলে আৰু বহিয়ে থাকে কথা পাতি কি কৰিবি হয় তাই বোৱাৰীজনীয়ে কৈছে নহয় ঘৰত বোলে একো এটা কাম কৰি নিদিয়েতো বাৰু ঠিক আছে বুঢ়ী হ'ল সেইকাৰণে কাম কৰি নিদিয়ে হ'লেও নাতিপুতিকেইটাকতো অকণ চাই দিব লাগে নহয় জানো তাইও বেচেৰি সহায় হয় নহয় অকণমান হ'লেও হয় বাৰু কথাটো আকৌ শাহুৱেকক বা কেনেকুৱা ব্যৱহাৰ কৰে তাই সেইটোও হয় বাৰু নোহোৱা নহয় সেইবোৰ লোকৰ কথা পাতিব নালাগে এনেও জানেই বোৱাৰীবোৰে কয়ে আকৌ শাহুৱেকবোৰ লগ হ'লে বুঢ়ী মানুহবোৰ লগ হ'লে মানে এই বোৱাৰীবোৰ আলোচনা কৰা বুলিহে জানে সেইবোৰ কথা বাদ দে বেয়াও কাণ আছে এইবোৰ আকৌ কোনোবাই শুনিলে এষাৰতে দুষাৰ হ'লে আৰু তেতিয়া ইজুৰিহে হ'ব কথাটো পিছে নোহোৱা নহয় সেইবিলাক বাদ দিয়ক আপোনালোকে আকৌ বোৱাৰী অনা 3 দিনেই হ'ল নহয় মইহে আকৌ আহিব পৰা নাই আমাৰ আকৌ বোৱাৰীজনী অসুবিধা যে সেইকাৰণে আকৌ আলহী আহিলে আকৌ বেয়া হ'ব নহয় হয় নাই মই ছোৱালীক মাতি দিওঁ তাই আমি যে কথা পাতি আছোঁ আলহী আহিছে বুলি গমেই পোৱা নাই মাকে ফোন কৰিছে ফোনত ব্যস্ত ছোৱালী এই তামোলৰ বটাটো লৈ আহ মানুহ অথনিৰ পৰা বহি আছে তামোল এখন আনিবও পৰা নাই ওলাই ভুমুকি মাৰি চোৱা নাই ইমান ফোনত ব্যস্ত যাওঁগে দেই জলদি মানে কি বোৱাৰীজনী আকৌ আলহী দুলহী আহিলে নোৱাৰিব নহয় মইহে দিব লাগিব জলপান পাছে আপোনাৰ বোৱাৰী কামে বনে কেনেকুৱা কামে বনে ভালেই তাকে কিবা খৰতকীয়া নহয় আৰু লাহে লাহে কৰে পাছলৈ খৰ হ'বগৈ আৰু কৰি অভ্যাস হ'বগৈ নহয় ঘৰত চাগে কৰা নাছিলে ঘৰৰ মানুহে কৰিব দিয়া নাছিলে পাছে লাহে লাহে হ'ব নহয় তাকে সেইবোৰকে ভাবি আৰু হেৰি কৰি আছোঁ আৰু বহিছে বহুত সময় হ'ল নি বহা মই এই মাৰ লগত কথা পাতি আছিলোঁ যে সেইকাৰণে দেৰি হ'ল এই তামোল খাব দেই তোমাৰ নামটো কি পিছে মোৰ নাম পাপৰি কিহলৈকে পঢ়িলা BA পাছ আমাৰ আকৌ ছোৱালীজনী এবাৰ মেট্ৰিক দিব নহয় ময়ো টিউশ্যন এটাহে বিচাৰি আছোঁ বেছি একো পঢ়াব নালাগে খালি গণিত বিজ্ঞানটোহে চাই দিব লাগে তুমি পাৰিবা নেকি বাৰু পাৰিম বাৰু হ'ব বাইদেউ আপোনাৰ দেখোন বোৱাৰীজনী একেবাৰে গাত দেখোন নঙহে নাই আপোনালোকে নোখোৱাই নেকি ভালকে নে ঘৰতে ভালকে খাই নাহিলে ক'ব নোৱাৰো নহয় এতিয়া ইয়াত লাজেই কৰে নে কি ভাত খাবলৈকে মন নকৰে এনেকুৱা হ'লে নহ'ব নহয় দেখা নাই নেকি কেনেকুৱা কেটেঙি মেটেঙি মানুহ যি জোৱাই আহিছে সেই জোৱাই কৈছে আৰু ছোৱালীজনী দেখোন গাত একেবাৰে মঙহ নাই ইমান ক্ষীণ নে ছোৱালী এজনী তাকে কিমান শুনিম আৰু একে খাবলৈ দিলেও ভাত খাবলৈ মন নকৰে কেনেকৈ হ'ব আমাৰ এনেকৈ তই বৰ অকণমান মই চাহ বনালে আমাৰ ছোৱালীক আকৌ চাহ দিবলৈ মানুহ হেৰি অনাই নাই ন ভকত আনি আকৌ চাহ দিয়া নিয়মবোৰ কৰি ল'লেহে হ'ব দেই অকণ বৰ মই উঠি যাওঁ চাহ বনাই নালাগে দিয়ক বাইদেউ নেখাওঁ এতিয়া চাহ আৰু সন্ধিয়া হ'বলৈ হ'ল নহয় চাকি তাকি দিব লাগিব ঠিক আছে মই যাওঁগৈ দেই যাগে নহ'লে নাখাওঁ যদি আহিবা আমাৰ লগত আমাৰ ঘৰলৈ আৰু ভাত খাবা দেই আহিছোঁ যা